আপুনি এজন লেখক সাংবাদিক পবিত্ৰ বৰা আপুনি ইয়াত ৰাংচিনা ভৱনৰ ডিফুত মানে এখন কাব্য গ্ৰন্থ উন্মোচন কৰিবলৈ আহি আপুনি যেটো আপোনাৰ উন্মোচনী ভাষণত যিখিনি ক'লে আপুনি চমুকৈ অকমান ইয়াৰ কিবাটো কওক চমুকৈ কবিতা সকলোৰে ভাল লাগে কবিতা মই সৰু খুব কবিতা মই লিখা নাই এটা মানে যেতিয়া সৰু যিটো মানে কবিতা ভালকৈ জনাই নাছিলোঁ তেতিয়া এটা হয়তো স্বতঃস্ফূৰ্তভাৱে কিবা এটা অনুভূতি আহিছিল লিখিছিলোঁ কিন্তু মই সেই বস্তুটো আৰু মোৰ কণ্টিনিউ নহ'ল কিন্তু কবিতাৰ মানে আমাৰ মানে কবিতাই গোটেই সত্যানুসন্ধান কৰে কবিতাই আমাৰ গোটেই আমাৰ প্ৰকৃতিৰ কথা কয় আমাৰ মনৰ দুৱাৰ খুলি দিয়ে কবিতা এই কাব্যৰ জগতৰ লগত মই যদিও কবিতা নিলিখোঁ মই অহৰহ জড়িত হৈ থাকোঁ আৰু কবিতাৰ প্ৰতি মোৰ মানে কবি যিমানবোৰ মানে প্ৰতিষ্ঠিত কবি আছে তেওঁলোকৰ গোটেই কথাবোৰ মই জানিবলৈ তেওঁলোকৰ কি ধৰণে তেওঁলোকে কবিতা অধ্যয়ন কৰে বা কি ধৰণে তেওঁলোকে কবিতাৰ সৈতে জড়িত হৈ থাকে আৰু সেই কথাবোৰ মই মানে সম্ভেদ লৈ ফুৰোঁ আৰু তাৰ কাৰণে মই এটা মোৰ কাব্য যদিও নিলিখোঁ কাব্যৰ কিন্তু কাব্যৰ ধৰ্মী কিছু কথাৰ লগত মই খুব জড়িত হৈ থাকোঁ অহৰহ আৰু সেয়া মোৰ এটা মনৰ আনন্দ খুব অনাবিল আনন্দ পাওঁ সেয়ে মই জড়িত হৈ থাকোঁ মোৰ ইতিমধ্যে মই চাইছোঁ যে কবিতাৰ যিমানবোৰ মানে বিশ্ব সাহিত্যৰ কবিতা আছে বা আমাৰ নিজৰ বাংলা সাহিত্য আছে আমাৰ ওচৰতে বা আমাৰ অসমীয়া সাহিত্য যিসকল কবি আছে তেওঁলোকৰ পৰা আমি এনে কিছু বস্তু পাইছোঁ সমাজক এনে কথা কিছু কৈছে কবিতাই যে যিবোৰ কথা আমি মানে আমাৰ অহৰহ আমাক মানে আন্দোলিত কৰি ৰাখে সেই কথাবোৰে আৰু অতি শব্দৰ যিটো মানে আমাৰ মানে শব্দ ব্ৰহ্ম বুলি যিটো কওঁ শব্দ ব্ৰহ্ম বুলি আমি যিটো কওঁ এই শব্দ ব্ৰহ্মৰ লগত আমাৰ ইমান আমি জড়িত যে এই শব্দ ব্ৰহ্মৰ প্ৰতি আমাৰ সকলোৰে এটা মানে একাত্মতা আছে আৰু এই একাত্মতাক মই শ্ৰদ্ধা জনাই আহিছোঁ মই আনন্দিত হৈছোঁ তিনিখনকৈ উলিয়াব পাৰিম বুলি কোনোদিনে ভবা নাছিলোঁ কিন্তু হঠাৎ জানুৱাৰী মাহৰ পৰা আমি তিনিজনে চেষ্টা কৰি পেলাই আজি এইটো দিন পালোঁহি নথৈ আনন্দিত হৈছোঁ আৰু যাতে ভৱিষ্যতে এনেকৈ আৰু পাৰোঁ তাৰ বাবে আশা কৰিছোঁ আৰু নিজকে আৰু মানে কাব্য গ্ৰন্থ এইখনেই প্ৰথম নে আৰু আছে এইখনে প্ৰথম লিখাটো ঢেৰ লিখিছোঁ কিন্তু আৰু আগত হেৰাই যায় কিন্তু এতিয়াহে মানে জানিলোঁ যে সংৰক্ষণ কৰি ৰাখোঁ সেইকাৰণে আজি আৰু কিবা ক'ব নেকি কেনেকুৱা লাগিছে মানে কিমান আনন্দ লাগিছে বহুত আনন্দ লাগিছে ভবা নাছিলোঁ এনেকুৱা এটা দিন আহিব বুলি আজি এইটো দিন পাই পেলাই সকলো ৰাইজে অংশগ্ৰহণ কৰিলে যাক যাক মাতিছিলোঁ আমন্ত্ৰিত অতিথিখিনি আহিলে ভাল লাগিলে যথেষ্ট সুখী আৰু ঠিক আছে গ্ৰন্থখনৰ নামটো কি আৰু জোৰকৈ কোৱাচোন কিতাপখন লিখিছিলোঁ বাট কেতিয়াও পাব্লিছ হ'ব বুলি ভবা নাছিলোঁ চ' আজি হ'ল ভাল লাগিল আৰু পৰিকল্পনা কি আছে আৰু এতিয়ালৈকে তেনেকৈ ভবা নাই কৰা হ'ব আৰু লাহে লাহে ট্ৰাই কৰিম আৰু যি পাৰোঁ হয় এনে মানে আজি অনুষ্ঠানত মানে উপস্থিত থাকি কেনেকুৱা লাগিছে ভাল লাগিছে চবৰে ছাপোৰ্ট দেখিছোঁ ভাল লাগিছে हायर सेकेन्डारि उथ्रिनाय फरायसाफोरनि थाखाय गोजोनथाव खौरां BA सेथि सेमिस्टारनि थाखाय गोविन्द बसुमतारी कलेजाव मुं थिसननाया सोलिगासिनो गिबि मुं थिसननाय 100 फरायसाफोरनि थाखाय स्पेशल अफार आरो गुबुन गुबुन रोखोमनि बेसेन नाङै क्लासनि खाबु होनानै मुं थिसननायनि हाबाफारिया गोविन्द बसुमतारी कलेजाव सोलिगासिनो फरायसाफ्रा गावनि गोसो बायदि साबजेक्टफोरखौ सायख'नानै लानो हागोन लोगोसे बेसिक कम्पिउटार क्लास सेल्फ डिफेन्स स्पोकन इंग्लिश क्लास बायदि खाबुफोरखौ फरायसाफ्रा बेसेन नाङाजासे लानो हागोन बे कलेजाव गासैबो फरायसाफोरनि थाखाय फ्री बासनि सार्भिसनि राहा आरो बिजाब बाख्रिनिबो राहा दं आरो बे खेबनिफ्राय भिउ सेन्टार अदेबानि एग्जाम सेन्टार महरै फरायसाफ्रा गोविन्द बसुमतारी कलेजावनो आनजाद होनो हागोन गोविन्द बसुमतारी कलेजाव एसेल' बेसेनावनो मुं थिसननानै कलेजनि राहानि खाबुफोरखौ लानो हागोन रोखायै मिथिनो थाखाय फारियै होनाय जानबुं नाम्बाराव कन्टेक्ट खालामनो हागोन